গুড মৰ্নিং বন্ধু বান্ধৱীসকল। আমি যাবলৈ ওলাইছোঁ এতিয়া মৃত্যুঞ্জয় মন্দিৰ। এগৰাকী ওলাই আছে। ফাইনেলি আমাৰ চবৰে ওলাই হৈ গ'ল আৰু আমি এতিয়া ৰখি আছোঁ গাড়ীলৈ। এইখন গাড়ী আহিছে, আমি এতিয়া গাড়ীখনত যাম মহা মৃত্যুঞ্জয় মন্দিৰ। উঠি ল'লোঁ গাড়ীত আৰু মহা মৃত্যুঞ্জয় মন্দিৰলৈ বুলি যাত্ৰা কৰিলোঁ। গাড়ীৰ পৰা নামি আমি চাকি ল'লোঁ। গাড়ীলৈ ৰখি ৰখি আমি খোজকাঢ়িয়ে যাত্ৰা কৰিম বুলি ভাবি খোজকাঢ়িয়ে যাত্ৰা কৰি দিলোঁ। আৰু আমাৰ লগত দুজন গুজৰাটৰ মানুহো খোজকাঢ়ি আহিল। আমাৰ লগত মানুহ দুজন কিন্তু বহুত ভাল আছিলে। মন্দিৰলৈ বুলি গুজৰাটৰ পৰা আহিছে। ইমান দূৰৰ পৰা যে মানুহবিলাক আহিছে নহয়নে বাৰু? আমি ওচৰত থাকি কেতিয়াবাহে যাবলৈ পাওঁ, হয়নে? Keep you in my heart is where you are. I still think of you, I want you coming back. I remember when we were staring photo. আমি পাই গ'লোঁ মহা মৃত্যুঞ্জয় মন্দিৰ আৰু মন্দিৰত আজি ইমান ভিৰ আছে। তেতিয়া মানুহজনে ক'লে যে ছানডে, ছেটাৰডে আৰু মানডে বোলে মানুহ বহুত হয় মন্দিৰত। মই ভাবিছোঁ মন্দিৰত গাখীৰ অকণ ঢালিম, তাৰপিছত আমি আহিলোঁ মন্দিৰৰ ভিতৰলৈ যাম। মন্দিৰৰ ভিতৰত চাকি জ্বলাব নিদিয়ে, মন্দিৰৰ বাউণ্ডেৰীৰ বাহিৰতে চাকি জ্বলাব লাগে। আমি চাকি জ্বলাই গছত ফিটা এডাল ভণ্টিয়ে বান্ধিছে। তাৰপিছত ময়ো বান্ধিলোঁ ফিটা এডাল, মনৰ কামনা পূৰ হওক বুলি। চাকি বন্তি দি আমি এতিয়া ভিতৰলৈ গৈ আছোঁ। ইমান যে ধুনীয়া লাগে ন? দুইজনীকে আমাতকৈ আগতেই গৈছে আগে ভাগে। একচুৱেলি মই বহুতবাৰ মন্দিৰ গৈছোঁ, কিন্তু মই মন্দিৰৰ ভিতৰত এবাৰ ফাৰ্ষ্ট সোমাম। আগতে মন্দিৰৰ ভিতৰত মই যেইবাৰ গৈছোঁ কিবা নহয় কিবা এটা কাৰণত সোমাব দিয়া হোৱা নাছিলে। ইমান কণ পাৰোঁ মন্দিৰৰ ভিতৰত আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। মন্দিৰৰ ভিতৰত অকণমান ভিডিঅ' কৰিছোঁ। ৱালবোৰত এনেকৈ ইমান ধুনীয়াকৈ আঁকা আছে নহয়নে? আৰু মই ভিডিঅ' কৰিম বুলি ভাবিছিলোঁ, কিন্তু তাত থকা চিকিউৰিটিজনে ক'লে যে ভিতৰত কেমেৰা কৰিব নোৱাৰি, চ' নকৰিলোঁ আৰু তাতে ইমান মানুহ নহয়নে? কিন্তু আমাৰ নগাঁও জিলাৰ মানুহ বহুত কম আছে। তাত বেছিভাগ বাহিৰৰ মানুহ আৰু নগাঁও ডিষ্ট্ৰিক্টৰ বেলেগ ফালৰ মানুহে আছে। আপোনালোক বাৰু কোনোবা মহা মৃত্যুঞ্জয় মন্দিৰ অহা নাই নেকি? যদি অহা নাই আহিব, বৰ ভাল লাগে আৰু গৈ শান্তি পোৱা যায়। আৰু এটা কথা, যদি আপোনালোকে গাখীৰ ঢালিম বুলি ভাবে দেন ৰাতিপুৱাই
আহিব কাৰণ পিছবেলা গাখীৰ ঢালিব নিদিয়ে মই লৈ গৈছিলোঁ গাখীৰ ঢালিম বুলি কিন্তু তাতে থৈ আহিলোঁ কাৰণ ঢালিব নিদিয়ে আমি এতিয়া ওলাই আহিলোঁ মন্দিৰৰ পৰা আৰু ঘৰলৈ যাবলৈ আছোঁ ৰাস্তাতে এখন দিন নাপালে আমাৰ মমি তাই আকৌ তাক খেলাত লাগিল আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই বাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব